Welcome to our channel and another video. আজি আমি আহিছো মাঘী মেলালৈ আৰু মিৰ্জাৰ সৰপাৰতে হোৱা মাঘী মেলালৈ আহিছো। এয়া থাকিব 14 জানুৱাৰীলৈ আৰু মাঘী মেলাত বহুত ধুনীয়া অনুষ্ঠান হৈ আছে ভিতৰত আৰু আমি এতিয়া যাম মাঘী মেলা ইয়াৰে গেটৰ ভিতৰত। মোৰ ফালৰ পৰা সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো। আৰু ইয়াতে টিকট ললো আমি 30 টকাকৈ এজনৰ আৰু ভিতৰলৈ বলক। আৰু এই জাৰকালে ইয়াত জুই কৰা বঢ়িয়াকৈ থৈ দিছে, তাত জুই পুৱাবলৈ সকলোকে। আৰু আপোনালোকে দেখিব ইয়াতে আহি সুন্দৰকৈ গাঁৱৰ পৰিৱেশ, ধুনীয়াকৈ এটা মন্দিৰ বনাইছে, থকা ঘৰ বনাইছে আৰু সম্পূৰ্ণ গাঁৱৰ এখন পৰিৱেশ দেখা পাব। ৰান্ধনী ঘৰ আছে ইয়াতে, এইটো বাঁহেৰে আৰু মাটিৰে মুচি সজা আৰু বহুত বিভিন্ন ধৰণৰ বজাৰ আহিছে। বজাৰ মানে বহুতো বিভিন্ন ধৰণৰ দোকান আহিছে ইয়াতে আৰু লোকেল সামগ্ৰীও কিছুমানে বিক্ৰী কৰিছে। আৰু ইয়াতে ষ্টেজখনত প্ৰগ্ৰেম হৈছে আৰু এই ঘৰটোত তাঁতশাল যিবিলাক শিপিনী আমাৰ কাপোৰ বয়ে তাঁতশাল দি থৈ দিছে আৰু মানে গৰু গোহালি বনাইছে, তাৰপিছত মাছ মৰা জাল এইবিলাক সজাই থৈ দিছে ইয়াতে সুন্দৰকৈ গাঁৱৰ পৰা। আৰু এইটো কি চিনি পাইছেনে ৰাইজ? এইটো হৈছে ফুলৰ মানে ফুলটো শুকাৰ পিছত যেতিয়া আমি গা ধুবলৈ ইউজ কৰা হয়। আৰু কোনে কোনে পাইছে এইটো ইউজ কৰি ক'বচোন। এইখন মাঘী মেলালৈ আহিলে আপুনি সম্পূৰ্ণ গাঁৱৰ পৰিৱেশটো যিটোকে দেখা পাব। যিসকলে চহৰত ডাঙৰ দীঘল হৈছে, কিছুমান কথা হয়তো ইহঁতে বুজি নাপায় আৰু ইয়াতে অহাৰ পিছত সেইবিলাক অনুভৱ কৰিব পাৰিব। গাঁওখনত কেনেকুৱা ধৰণৰ বস্তু থাকে বা মানুহে কেনেকুৱা ধৰণৰ ইউজ কৰে, গৰু গোহালি থাকে গৰু ৰখাৰ কাৰণে। আৰু এইটো হৈছে উজনিৰ মেজি আৰু এইটো উজনি মেজিটো এতিয়া সৰুকৈ ইয়াতে বনাই থৈ দিছে। আৰু এইটো হৈছে মেজি আৰু মেজিৰ ওচৰতে বনাইছে ভেলাঘৰ। আৰু পুৰা বিহুৰ বতৰ যিহেতু পিঠা লাড়ু এইবিলাক পেকিং কৰি ইয়াতে বিক্ৰী কৰি আছে।
যোৱাবাৰ এই মাঘী মেলাতে ইয়াতে খুব ডাঙৰকৈ এটা মেজি সাজিছিল। তো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম এটা নেক্সট ব্লগত। আজিলৈ বাই বাই।